নমস্কাৰ, আজি চ'ত মাহৰ 29 তাৰিখ বৃহস্পতিবাৰ 13 এপ্ৰিল 1944 শকাব্দ 1429 ভাস্কৰাব্দ 2023 ইংৰাজী চন। আজি সূৰ্য উদয় 5:03:33, সূৰ্য অস্ত 5:39:27। আজি কৃষ্ণ অষ্টমী তিথি, ৰাত্ৰি ঘণ্টা 1:34:54, নক্ষত্ৰ পূৰ্বহাৰা, দিনৰ ঘণ্টা 10:43:18। আজি জন্মত ধনু ৰাশি, দিনৰ ঘণ্টা 4:22:06 মকৰ ৰাশি। আজি মৰণৰ দোষ নাই, দিনৰ ঘণ্টা 10:43:18 মৰণৰ দোষ 2 পাদ। আজি আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহিনা যোগ, দিনৰ ঘণ্টা 10:43:18 7দিনীয়া সুভগা যোগ। আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অভাৱ বৃদ্ধি, দুশ্চিন্তা, কাৰ্যনাশ আদি অশুভ ফলৰ প্ৰভাৱ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পদ লাভ, অৰ্থ লাভ, মনোবল বৃদ্ধিৰ যোগ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ নানান সুখ, ভ্ৰমণৰ যোগ, আনৰ দ্বাৰা উপকৃত আদি শুভ ফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ চঞ্চল মন, উদ্বেগ, হতাশা আদি অশুভ ফলৰ প্ৰভাৱ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সুখ ভোগ, আশাৰ সঞ্চাৰ, সমস্যা সমাধান। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্যনাশ, বুদ্ধিনাশ, মনত হতাশা। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ গৃহ অশান্তি, ভয়, দুশ্চিন্তাৰ যোগ দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মনত আনন্দ, সুখ ভোগ, আশাৰ সঞ্চাৰ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্যসিদ্ধি, মনোবল বৃদ্ধি, শুভ সংবাদ লাভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক অশান্তি, বন্ধু বিৰোধ, দুশ্চিন্তা আদি অশুভ ফলৰ প্ৰভাৱ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাণিজ্যিক উন্নতি, হঠাৎ প্ৰাপ্তি, আশাৰ সঞ্চাৰৰ যোগ দেখা যায়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থ লাভ, সুখ ভোগ, প্ৰণয় লাভৰ যোগ দেখা যায়। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।